বেদখলকাৰী উচ্ছেদ কৰি দিলে ফৌজ লৈ গৈ। এতিয়া আপুনি সেই হিচাপে আপুনি কৰিব পাৰে এই কাম। বেদখল কৰিছে, গতিকে সেই কথাটো ইমান হক মানে বৰ্ডাৰ মেজিষ্ট্ৰেটৰ পাৱাৰ আছে। আৰু নগা হ'ল সাধাৰণতে কাগজৰ এটা বাঘ, গম পায় নাই? NHC এটা কাগজৰ এটা বাঘ। যদি ইমানখিনি কৰিব পাৰিলেহেঁতেন আজিলৈকে তেখেতলোকে বহুতখিনি কৰিব পাৰিলে, নাগালেণ্ড কাহিনী মাৰি ল'ব পাৰিলে। কিন্তু এই মেৰাপানীৰ নিচিনা অঞ্চলত NHCৰ নিচিনা মানুহ কেইটাৰ মানে হেৰি হৈ গৈছে। এতিয়া আপোনালোকে ভয় কৰি লাভ নাই। অসমীয়া মানুহ 20 লাখ মাত্ৰ নগা, 20 লাখ নগা জনসংখ্যা, অসমৰ 3 কোটি জনসংখ্যা। কিয় ভয় কৰিব লাগে? আমাৰ মানুহে গোহালি এটা বনালে CRPF যায় নে নাযায়? আমাৰ মানুহে লেট্ৰিন এটা বনালে CRP যায় নে নাযায়? আমাৰ মানুহে টকা ফুটা এটা পুতিলে CRP যায় নে নাযায়? আমাৰ মানুহে জেউৰা এখন দিলে CRP উঠাই দিয়ে নে নিদিয়ে? তাৰপিছত সিহঁতি আহি টকা ফুটা পুতিলে আমাক কয় এইটো উঠাই দিবলৈ গ'লে দুইখন ৰাজ্যৰ মাজত কাজিয়া হ'ব, সীমামূৰীয়া মানুহৰ মাজত কাজিয়া হ'ব। এইটোতো নহ'ব নহয়। গতিকে আমি তাৰ পৰা এটাই বিচাৰিছোঁ, তেওঁ আমাক প্ৰথম কথা ক'লে যে তেওঁ লিখিতভাৱে জনাইছে, সেই লিখিত কপিকেইটা আমাক লাগিব, হয় নে নহয়? তেওঁ নাগালেণ্ড চৰকাৰে লিখিছে, আমাক ফৰ্মেলি এটা কপি লাগিব। তেওঁ আমাক আমাৰ যিখন কমিটি হৈছে ইয়াত আমি যিখন কমিটি আজি মেমৰেণ্ডাম দিম, সেই কমিটিখনৰ হাতত তেওঁ আমাক এটা কপি দিব লাগিব যে তেওঁ যে এইখন কেঞ্চেল কৰিবৰ কাৰণে লিখিছে, তেওঁ লিখিছে আৰু তেওঁলোকেও হেনো কৈছে এইটো মানি ল'ম বুলি। সেই কপিখিনি আমাক লাগিব দেই, সেই কপিখিনি আমাক লাগিব। 1 2 নম্বৰতে আপুনি যিকোনো মূল্যৰ বিনিময়ত আপুনি নিজ মুখে বাৰম্বাৰ আমাৰ ওচৰত আপুনি ক'লে নহ'ব যে এইটো যে ইলিগেল, সেইটো আমি তেতিয়াহে মানিম যেতিয়া আপুনি জেউৰাৰ পকা ফুটা উঘালিব। খেতি কৰিব পাৰিম নেকি? পকা ফুটা থাকিলে খেতি কৰিব পাৰিম নেকি? গতিকে আপুনি আমাক দেখাই দিয়ক যে আপুনি আমাৰ লগত আছে। CRPটো কামেই নাই, আছে নেকি? ভেলু আছে নেকি? নহয়, আপুনি ইয়াত আছে, আপুনি নেতৃত্ব লওক। আমাক জেউৰা উঠাই পেলাই দিব লাগিব আৰু ট্ৰেক্টৰ ঘূৰাই পঠিয়াব লাগিব, ঘূৰাই পঠিয়াবলৈ পকা খুটা উঘালি দিব লাগিব। আপুনি ফৌজ লৈ আহক, আমি সহযোগ কৰিম, আমি গোটেই ৰাইজে সহযোগ কৰিম। এওঁ ৰাজহুৱাকে কৈছে জেউৰা উঘালি দিম বুলি দেই। উঠাই দিম বুলি কৈছে দেই। এইখন ফলক চাওক, এই ফলকখন উঠাই দিম বুলি শুনিছে নহয়? আজিয়ে যাব লাগিব, উঠাই দিব লাগিব দেই, আজি যাব লাগিব। আপোনালোকে যি ক'ব লগা আছে আমাৰ GIB অফিচ আপোনালোকে জানেই, তাৰ পৰা हम लोग जंगल तोड़ के, हम लोग खून पसीना खो के ये जमीन निकाला था। इस जमीन में मेरा दादाजी खेती किया था, पिताजी खेती किया था, हम लोग खेती कर रहे हैं। इसमें आप लोग आगे 200 रुपया पैसा लेके नागा से दौड़ के ऐसा दादाजी नहीं है ही है। CRP न्यूट्रल लिखी, CRP न्यूट्रल लिखी, CRP नका है काम कोई ना करे। सब আপনি বলে জেওয়া দিবেলা কেলে কলে হুদক কেলে দিবেলা কিয় জেওয়া দিবেলা वो लोग जो सीट फार्म में, वो लोग सीट फार्म में जब जिप्सी लेके घूमते हैं, आप लोग क्यों उन लोग को नहीं रुकाते हैं? वो लोग नागा का है क्या? वो जमीन नागा का है क्या? आपको किसने बोला है क्यों नागा का है? अगर हम लोग कुछ करने से आप लोगों का पूरा तेज खून गर्म हो जाता है, असम का आदमी। लेकिन नागा वहाँ फेंसिंग लगा दिया, आपको मालूम है? नागा ने ये देखिए, ये 0 पॉइंट है, ये 0 पॉइंट है, ये 0। नागा कैसे फेंसिंग लगा सकते हैं? 0 पॉइंट के बारे में आपको मालूम है? DAVU के देव एरिया के बारे में आपको मालूम है? तो इसमें नागा आके कैसे फेंसिंग लगा सकते हैं? नागा कैसे आके यहाँ जेवड़ा फेंसिंग लगा सकते हैं? कैसे पोस्ट लगा सकते हैं वो बोल दीजिए आप। वहाँ पे जो आप लोगों का एग्रीकल्चर ऑफिस मैं पैदा नहीं हुआ, आप भी पैदा नहीं हुआ, नहीं पुराने से ऑफिस है, लेकिन कोई स्टेटस मालूम है? कोई स्टेटस मालूम है? ये मजिस्ट्रेट ने बताया है ये इलीगल है, मजिस्ट्रेट ने बताया है इलीगल। आप मजिस्ट्रेट से भी ऊपर है? नहीं, आप मजिस्ट्रेट से ऊपर है, तो इसने बोला इलीगल है, आपको कौन बोला ये लीगल है? तो आपने बोला क्यों बोला कि ऑफिस है? ऑफिस कब से है बोल के मैं आपको ऑफिस है तो फेंसिंग लगा सकते हैं क्या? नहीं, ऑफिस कब से है? ऑफिस है तो पोस्ट लगा सकते हैं क्या? वो ऑफिस कब से है? हम बोला पोस्ट नहीं लगा सकते हैं, हम बोला फेंसिंग नहीं लगा सकते हैं। इसके बारे में आप बोलिए, फेंसिंग क्यों लगाया आपके आंखों के सामने? वहाँ पे फेंसिंग जो पहले से है, कहाँ पहले से है? के साथ लगा हुआ कहाँ है? पहले नहीं है, पहले नहीं है, अभी नया
ऑफिसर तो जीवन छुट्टी है ये देखिए ये गवर्नमेंट ऑफ नागालैंड ये असम का जमीन में लगाया है। सिंस 1969 वहाँ पे लिखा वो लोग डिमांड किया है लेकिन उन लोगों का नहीं है। 0 पॉइंट में ये फलक कैसे लगाया, ये साइन बोर्ड कैसे लगाया, 0 पॉइंट में ये कैसे कर सकते हैं? आप लोग 2 दिन नौकरी करके पैसा लेके खुद का बिहार यूपी भाग जाएगा, लेकिन हम लोग मर जाएंगे इधर। आप लोग का कोई यहाँ से मतलब नहीं है। देश का सुरक्षा के लिए नहीं है ये। আৰু চাওক এক ছেকেণ্ড আৰু চাওক আজি দিছোঁ কাইলৈ পৰহিলৈ এফালে যাওঁতে CRP আমাক ধমকি দিব পাৰে, কিন্তু তেতিয়া কথা বেয়া হ'ব কৈ দিছোঁ দেই। ডাইৰেক্টৰজনে অসমৰ কৃষকসকলক যি কৃষকসকলে আজি বছৰ বছৰ দিন ধৰি তাত কৃষি কাৰ্য সমাপন কৰি জীৱন নিৰ্বাহ কৰি আছে তেওঁলোকক স্পষ্টভাৱে কৈছে যে 22 তাৰিখৰ পিছৰ পৰা তেওঁলোকে তাত কোনো খেতি কৰিব নোৱাৰিব। আমাৰ কথা হ'ল বেংবাৰীৰ কথা হ'ল বছৰ বছৰ দিন খেতি কৰি আমি জীৱন নিৰ্বাহ কৰি থকা কৃষকসকলক কেনেকৈ নগাই বঞ্চিত কৰিবলৈ সাহস পালে বা খেতি নকৰিবলৈ ক'বলৈ সাহস পালে। আমি এই ক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসনে বৰ্তমানলৈকে কোনো হস্তক্ষেপ নকৰাত আমি আচৰিত হৈছোঁ আৰু গোলাঘাট জিলা প্ৰশাসনক ধিক্কাৰ জনাইছোঁ। মাৰ্চত নাগালেণ্ড চৰকাৰে এখন নটিচ দি অসমৰ মানচিত্ৰৰ ভিতৰত থকা চিট ফাৰ্ম মেৰাপানী অসমৰ মানুহৰ হাতৰ পৰা কাঢ়ি লৈছে। তাত কাঢ়ি লৈ তেওঁলোকে জেউৰা দিছে, পকাৰ খুঁটা পুতিছে, ট্ৰেক্টৰ আনি তাত হাল বাইছে, তাত তেওঁলোকে গোবৰ পেলাইছে আৰু অসমৰ মানুহক তাৰ পৰা খেদি পঠাইছে। এই কথাটো বাৰম্বাৰ অসম চৰকাৰ অসমৰ প্ৰশাসনক কোৱাৰ পাছত অসম চৰকাৰৰ নিৰ্লিপ্ততাৰ কাৰণে, অসম চৰকাৰৰ মৌনতাৰ কাৰণে, অসম চৰকাৰৰ নাগালৈ ভয় কাৰণে তেওঁলোকে আজি অসমৰ মাটিত এনেকৈ ফলক লগাবলৈ সাহস কৰিছে। আপোনালোকে চাওক আজি 1980 চনৰ পৰা জংঘল কাটি খেতি কৰা মাটিৰ পৰা অসমৰ কৃষকক খেদি পঠাইছে। এই কথা আমি কেতিয়া